জীৱনসংগী লাগিলে দুখীয়াই হওক, কিন্তু বেয়া চৰিত্ৰৰ হ'ব নালাগে। কাৰণ দুখীয়াৰ পৰা ধনী হ'ব পাৰি, কিন্তু বেয়া চৰিত্ৰৰ মানুহৰ লগত জীৱনটো কটাব নোৱাৰি। সম্পৰ্ক এটাত সেইজনে আটাইতকৈ বেছিকৈ কষ্ট পায়, যিজনে সম্পৰ্কটো সঁচা মনৰ পৰা গঢ়ে। বেলেগৰ লগত তুলনা কৰি নিজকে কেতিয়াও সৰু বুলি ভাবি মন বেয়া নকৰিব। মনত ৰাখিব, ব্লেডখনৰ বহুত ধাৰ, কিন্তু গছডাল কাটিব নোৱাৰে। একেদৰে কুঠাৰখন বহুত শক্তিশালী, কিন্তু চুলি কাটিব নোৱাৰে। খঙত কিবা এটা কৰাৰ আগত এবাৰ ভাবক, কাৰণ প্ৰতিটো খঙে জীৱনৰ পৰা কিবা নহয় কিবা কাঢ়ি লৈ যায়। সহায় সকলোকে কৰক, কিন্তু কাৰোৰে পৰা একো আশা নকৰিব, কাৰণ সহায়ৰ মূল্য মানুহে নিদিয়ে আৰু দিবও নোৱাৰে, সময়ত ভগৱানেহে দিব। কাৰোবাক কষ্ট দি চৰি কোৱাটো বহুত সহজ, কিন্তু নিজেই কষ্ট পাই আনক ক্ষমা কৰি দিয়াটো বহুত কঠিন। দুখ সহ্য কৰিব পৰা মানুহবোৰেও এদিন সুখী হৈ যায়, কিন্তু আনক দুখ দিয়া মানুহবোৰ কেতিয়াও সুখী হ'ব নোৱাৰে। 2-4 দিন কাৰোবাৰ কেয়াৰ লোৱাটোৱে হৈছে প্ৰেম, আৰু উৰেটো জীৱনৰ দায়িত্ব লোৱাটোৱে হৈছে ভালপোৱা। প্ৰয়োজনত মিঠা মিঠা মাত দিব, আৰু প্ৰয়োজন শেষ হ'লে কথাৰ সুৰ সলনি হ'ব। এয়াই আজিকালি মানুহৰ চৰিত্ৰ। সকলো সুযোগৰে লাভ উঠাওক, কিন্তু কাৰোবাৰ বিশ্বাসৰ নহয়।